স্বাগতম জনাইছোঁ। আমি আজি যাই আছোঁ আমাৰ ফ্ৰেণ্ডৰ ঘৰত। সি মানে বহুত ভালদৰে গান গাব জানে। আপোনালোকক দেখুৱাই আছোঁ। তো অকণো স্কিপ নকৰাকৈ শেষলৈ ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি ফ্ৰেণ্ডজন লগ পালোঁ। আমি যে কৈছিলোঁ আহিম বুলি, এয়া বকুল আছে। আমি এতিয়া ফ্ৰেণ্ডজনৰ ঘৰত যাম। আমি যাওঁ বলক। এইবাৰ আমাৰ কেমিতাই বোলে হিন্দী গান গাব। এবাৰ হিন্দী গান গাব বুলি ভাবিছোঁ। চ' গানটোৰ নামটো হ'ল মে ৰাহো য়া না ৰাহো। আমি শুনি থাকিম এতিয়া গানটো, আপোনালোকে শুনি থাকক। নমস্কাৰ, এইবাৰ হিন্দী গান গাম বুলি ভাবিছোঁ। চ' আশা কৰিছোঁ যাতে আপোনালোকে ভাল পাব। बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना। बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना। सदा सुनते रहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना, बस इतना है तुमसे कहना। গানটো শুনি খুবেই ভাল লাগিলে। আকিম দা আকৌ এতিয়া গান গাব। আকিম দা এতিয়া গীত গাব ওলাইছে। আকিম দা এতিয়া কি গীত গাব আপুনি? এতিয়া জুবিন দাৰে গান গাম বুলি ভাবি আছোঁ। গতিকে আশা কৰিছোঁ যাতে আপোনালোকে ভাল পাব। কি গীত গাব? জুবিন দাৰ আহে বানা হে ঘুমতি আহি বাৰাতি।
গান গাব বিচাৰিছোঁ। আশা কৰিছোঁ যাতে আপোনালোকে গানটো নিশ্চয় ভাল পাব। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানা থাকে হাউনৰে ঢোল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি হুৱা যেন মোলৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি হৰতে চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি হৰতে নাচে বানা নাচে জোনাকী হৈ তুমি শুন নাচিবা মোৰে হিয়াতে ৰৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানা থাকে হাউনৰে ঢোল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি হুৱা যেন মোলৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থেংক ইউ। বঢ়িয়া হৈছে, ভাল লাগিছে মানে। আকিমদাৰ ফাইনেলি 2টা গান গোৱা হৈ গ'ল, এতিয়া আকৌ গাব। আগুলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা ধেমালি চলেৰে কৰে নদী পুচি নিচুকনি
ফাইনেলি আমাৰ আকিমদাৰ গান গোৱা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আকিমদা অলপ কিবা ক'ব ওলাইছে মানে নিজৰ ইউটিউব চেনেলটোৰ বিষয়ে। নমস্কাৰ, মোৰো এটা ইউটিউব চেনেল আছে, নতুনকৈ খুলিছোঁ। চ' আকিম কেমুখা বুলি কিনে আছে। বহুত দিনতে খুলিছিলোঁ কিন্তু ভিডিঅ' আপলোড দিয়া নাছিলোঁ। চ' গতিকে এতিয়া নতুন বুলি কিনে ক'ব লাগিব। চ' এতিয়া গৌতমক ছাপোৰ্ট কৰিব, গৌতম ৰাভা ব্লগছ বুলি কিনে আছে। চ' আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে ছাপোৰ্ট কৰিব আৰু আমাৰ অসমৰে ল'ৰা যাতে আমাৰ ঘৰৰ ওচৰৰে হয়, বহুত ছাপোৰ্ট কৰিব। সেইখিনিয়ে, ধন্যবাদ। তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে বেল আইকনটোও বজাই দিব আৰু আকিমদাৰৰ চেনেলটো চাৰ্চ কৰিব। আকিমদাৰ চেনেলটোতো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বেল আইকনটো বজাই দিব। ফাইনেলি আমাৰ আকিমদাৰ গান গোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। তো বাই বাই অল ফ্ৰেণ্ড।